এবাৰ এজন মানুহে সৰু পুতেকৰে সৈতে গাধ এটালৈ ওচৰৰ গাঁওখনলৈ গৈ আছিল। প্ৰথমতে দুয়োজনে গাধটোৰ দুকাষেদি খোজকাঢ়ি গৈ আছিল। বাটতে এজন লোকে ক'লে, গাধটো এনেহে গৈ আছে, এজন উঠি গ'লেই হ'ল। তেতিয়া দেউতাকে পুতেকক গাধৰ ওপৰত তুলি দিলে। অলপ দূৰ যোৱাৰ পিছত অন্য এজন বাটৰুৱাই ক'লে, এইহেন পুতেকটোৱে বাপেকক খোজ কঢ়াই নিজে গাধৰ পিঠিত উঠি গৈছে চোৱা। তাকে শুনি পুতেক গাধৰ পৰা নামি বাপেকক তুলি দি নিজে খোজকাঢ়ি গ'ল। এইবাৰ আকৌ এগৰাকী মহিলাই ক'বলৈ ধৰিলে, কি নিলাজ বাপেকৌ, নিজে গাধৰ পিঠিত উঠি সৰু ল'ৰাটোক খোজ কঢ়াই নিছে দেহি। সেই কোবত বাপেকে পুতেককো নিজৰ পিছফালে বহুৱাই ল'লে। এইদৰে দুয়ো গাধৰ পিঠিত উঠি গ'ল। এইবাৰ আকৌ এজন বাটৰুৱাই ক'বলৈ ধৰিলে, দেখিলানে কেনে মানুহ, গাধটোৰ ওপৰত দুয়োজন উঠি বৰ কষ্ট দিছে, ইমান নিষ্ঠুৰতাৰ কাম হৈছে। তাকে শুনি দুয়ো গাধৰ পৰা নামি গাধটোৰ ঠেং চাৰিটা বান্ধি মাজেদি বাঁহ এডাল ভৰাই গাধটোক দুয়ো দাঙি লৈ গ'ল। এইবাৰ গোটেই গাঁওখনে হাঁহিলে। এই বুলি, দেখিছানে গাধৰ পিঠিত উঠাৰ সলনি ইহঁতে গাধটোকহে দাঙি লৈ গৈছে, কেনে মূৰ্খ মানুহ এইহাল। সেই কথা শুনি দুয়ো গাধটোক কান্ধৰ পৰা নমাই থ'লে। শেষত বাপেকে ক'লে, বুইছা শুন, তুমি যি কামেই নকৰা মানুহে কিবা নহয় কিবা এটা ক'বই। সেয়ে সকলোৱে নিজে যি ভাল দেখে সেইমতেহে কাম কৰি যাব লাগে। এই বুলি দুই বাপেক পুতেক গাধটোৰ পিঠিত উঠি গন্তব্য পথলৈ আগবাঢ়ি গ'ল।